আনকমন উজ্জ্বলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মানুহ বিহু আৰু আজি কিছুমানে গণেশ পূজা বুলিও কয়, ৰামে বুলিও কয়, হালখাতা বুলিও কয়। মোৰো যিহেতু এখন সৰু দোকান আছে, গতিকে আজি মই ইয়াতে অলপ পূজা ঠিক নহয়, কোনো ধৰণৰ পূজা নহয়, এই যিখিনি মোৰ কাষ্টমাৰ আছে তাৰে 2-4টা আহিব পাৰে, তেওঁলোকৰ কাৰণে এনেকৈ প্ৰসাদ যোগাৰ কৰিছোঁ অলপ, আৰু অলপ চাহ নাখালে ঠাণ্ডা মিঠাই এনেকুৱাকৈ যোগাৰ কৰিছোঁ। মই চাই বাবাকে মানুহ, আৰু এই দোকানখন মোৰ এনেকৈ আছে, কেতিয়া শেষ হৈ গ'লে মাল ভৰাম, আৰু এনেকৈ চলি আছে। আৰু গৰমৰ দিনৰ কাৰণে এইবিলাক ঠাণ্ডা ফ্ৰিজত আনি থৈ দিছোঁ। বেছি দামী নাই, 20 টকীয়া ঠাণ্ডা আছে, ORS আছে আৰু 10 টকীয়া আছে। আৰু এই বুটমুগ থৈ দিওঁ এনেকৈ, নহ'লে পোকে খাই পেলাই। পেকেট কৰি বুটমুগ মই ফ্ৰিজত থৈ দিওঁ। এনেকৈ আৰু দোকানখন আৰু চলি আছোঁ আৰু নামটো কৰি। আৰু এইটো আমাৰ সৰু মেচুটো, ই এনেকৈ দোকানতে থাকে, দোকানত সেইকাৰণে মেকুৰী আছে কাৰণে পঁইতাচোৰা আৰু নিগনিৰ উৎপাত নাই। আৰু এইটো কুকুৰ, এনেকুৱা 2টা কুকুৰৰ দোকানৰ আগত থাকে বহি এনি টাইম। আৰু এইটো হ'ল নাৰিকলৰ জাৰু, আপোনালোকক কোনোবাক লাগিলে ক'ব, এইটো নাৰিকলৰ জাৰু, এইটোৰ ভাল ডিমাণ্ড আছে। এয়া আছে একদম পিয়'ৰ গল্লা, ধুনীয়া বুন্দিয়া, বিকাজিৰ ভুজিয়া, মিৰিণ্ডা আৰু বেকাৰী বিস্কুট নিমখীয়া। আৰু এই মেচুক 2টামান বুন্দিয়া খাব দিছিলোঁ, ই এতিয়া বুন্দিয়া খাই চফাৰ তলত সোমাল, আৰু এতিয়া ই পাকঘৰত যাব। আৰু এয়া আছে ডায়েবেটিছ হোৱা মানুহৰ কাৰণে 4টা স্পেচিয়েল চুগাৰ ফ্ৰী মিঠাই। এয়া ৰাতিপুৱা মাছ আনিলোঁ, এয়া 220 টকাৰ মাছ। মোৰ বিহু চিহু নাই, মই ভাত খাওঁৱে, চিধি কথা। তাৰমানে ভাত নাখালে মোৰ গেছ উঠে, মই ভাত খাওঁৱে, বিহু চিহু মোৰ এইবিলাক নিয়ম নাই। আৰু এয়া মেকুৰীটোৱে মেও কৰি থকাৰ কাৰণে ইয়াক অলপ কেঁচা মাছ দিলোঁ, ই সেইখিনিৰ লগতে ব্যস্ত হৈ আছে। এইটো এটা আৰু মেকুৰী ইয়াতে পৰি আছে, আৰু এটা আছে আমাৰ ঘৰৰ বাৰাণ্ডাত, এইটো ডাঙৰ মেচু। মেকুৰী কুকুৰে মোৰ ঘৰৰ আগত এনি টাইম দাম লাগি থাকে। এয়া ৰয় ছাৰ, আমাৰ ঘৰৰ ওচৰৰে ছাৰ DK কলেজৰ প্ৰফেচাৰ আছিল, আৰু ছাৰে মোৰ দোকানৰ পৰা পিঁয়াজ 2 কেজি ল'লে, আৰু ছাৰ এতিয়া ৰিটায়াৰ্ড হৈছে। ছাৰ অহাৰ কাৰণে বৰ ভাল লাগিল। এয়া আমাৰ ওচৰৰে 2জনী বৌ, আৰু বৌহঁতে বিহুৱান দিব আহিছে। এয়া মোৰ মা, আৰু মোকো বৌহঁতে এটা গেঞ্জি এটা দিলে, বৌহঁতলৈও ৰঙালী বিহুৰ মই শুভেচ্ছা আগবঢ়ালোঁ। এইটো মোৰ ভতিজী হিয়া, এও ধুনীয়া নতুন কাপোৰ পিন্ধি আছে, বোধহয় দেউতাকৰ লগত ক'ৰবাত এতিয়া বিহুৰ কাৰণে ওলাই যাব, আৰু বিহু বুলি ফূৰ্তি লাগি আছে। আৰু এয়া আমাৰ ঘৰৰ ওচৰৰ নৱ আৰু ইমন। নৱ আৰু মই সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ, যদিও নৱ মোতকৈ অলপ সৰু, আৰু এই ইমন হ'ল নৱৰ ল'ৰা। ইমন এতিয়া ডাঙৰ হৈ গ'ল, ইমনে এইবাৰ মেট্ৰিক দিছে CBSEৰ পৰা। আৰু মোক এই ইউটিউব চেনেলটো ইমনেই খুলি দিছিল। এওঁ ধুনীয়া জানে, আৰু এইবিলাক মোবাইল চোবাইলৰ বস্তু ইমনে ধুনীয়া জানে। মই কিবা এইবিলাকৰ প্ৰব্লেম হ'লে ইমনকে দেখাওঁ। আৰু এয়া নৱৰ মিছেছ, 3ওটা মোৰ দোকানত। এয়া মোৰ ভাইটি মিটু, আমি একেলগে থাকোঁ, মিটু আৰু মই। ই মোৰ সৰু ভাই হয়। যিহেতু বিহুৰ কথা, অলপ ফুৰি আহোঁ। এতিয়া আৰু দোকান চোকান বন্ধ কৰি দিলোঁ, মানুহ চানুহ অহা শেষ হ'ল। যিখিনি আহিছিল সেইখিনিক চাহ তাহ খোৱালোঁ, আৰু এতিয়া অলপ ফুৰি আহোঁ স্কুটিৰে। আমাৰ তাৰমানে ইয়াতে বিহুত তেনেকুৱা প্ৰভাৱ নপৰে, মাত্ৰ ওচৰত এখন প্ৰগ্ৰেম হয়, কিন্তু তাৰমানে যিবিলাক কিছুমান আমি যেনেকুৱা দেখোঁ, আৰু হুঁচৰি গাব আহে, কিবা কিবি ৰাতি হুঁচৰি গাব আহে, ঘৰে ঘৰে বিহু মাৰিব আহে, আমাৰ তেনেকুৱা ইয়াতে সেনেকুৱা প্ৰভাৱ নাই। বিহু কি আৰু ধৰক, তাৰমানে এই প্ৰগ্ৰেমখন চলে, আৰু এই প্ৰগ্ৰেম চলে ওচৰৰ এখন ফিল্ডত, অলপ খেল ধেমালি হয়, আমাৰ সেইখিনিয়ে বিহু, আৰু তাক বাহিৰে তাৰমানে বেলেগ একো নাই। আজি বহু দিনৰ মূৰত যুগলৰ ঘৰত আহিলোঁ। যুগল মোৰ বহুত চিনাকি, যদিও বয়সত যুগল মোতকৈ বহুত সৰু, তথাপিও আমি বহুত পুৰণি চিনাকি, আৰু যুগল আৰু মোৰ। আৰু যুগলহঁতৰ ঘৰখনত মই আগতে ঘনকৈ আহিছিলোঁ, কিন্তু এতিয়া ময়ো সময় নাপাওঁ,
গতিকে অহাও নপৰে তেনেকৈ। আজি আৰু বিহুৰ বন্ধ যিহেতু পালোঁ, গতিকে আজি পিছবেলা যুগলৰ ঘৰত আহিলোঁ। তাৰ কিবা বেমাৰ হৈ থকা বুলিও শুনিছিলোঁ। এতিয়া ভাল পাইছে, কিন্তু মই বেমাৰ হৈ থকা সময়তো মই খবৰ ল'বলৈ আহিবলৈ সময় পোৱা নাছিলোঁ। সেইকাৰণে আজি আৰু অলপ সময় পাই যুগলৰ ঘৰত আজি আহি গ'লোঁ। বহু বছৰৰ মূৰত আহিলোঁ। উপস্থিত আছোঁ যুগলহঁতৰ ঘৰত, আৰু জাৰবৰীৰ ওচৰত মাগুৰপাৰা বুলি কয়। মই যেতিয়া দোকান দিছিলোঁ, যুগল আৰু মোৰ একেলগে দোকান আছিল। তাৰমানে সেই দোকান দিয়াৰ পৰা ইয়াৰ লগত এটা ভাল সম্পৰ্ক আছিল, আৰু দোকান এতিয়া তাৰো নাই মোৰো নাই, কিন্তু সম্পৰ্কটো আমাৰ থাকি গ'ল। আৰু এই যুগলহঁতৰ ঘৰতে এতিয়া মই উপস্থিত আছোঁ। যুগল আৰু মই এসময়ত দোকান দিছিলোঁ। যুগলৰ বেলেগ দোকান আছিল, মোৰ বেলেগ দোকান আছিল, কিন্তু দুয়োৰে একে বস্তুৰে দোকান আছিল, ষ্টেচনাৰী, গিফ্ট ইত্যাদি। দুয়োৰ মাজত কম্পিটিশ্যনো আছিল, কিন্তু কোনো ধৰণৰ ভুল বুজাবুজি নাছিল। আৰু এয়া যুগলহঁতৰ ঘৰত চাহ দিলে ধুনীয়াকৈ। আমি চাহ তাহ অলপ খালোঁ, খাই কিবা কিবি কথা পাতিলোঁ, আৰু কিছু সময় থাকি যুগলহঁতৰ ঘৰৰ পৰা বিদায় লৈ আমি ওলাই আহিলোঁ। আৰু এতিয়া আমি ফুৰি আহি পালোঁ, আৰু এতিয়া ৰাতিয়ে হ'ল। আৰু এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। তেতিয়ালৈ ধন্যবাদ, বাই বাই।